আৰু যোৱাকালি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ BPF দলৰ পৰা সেইদিনা ৰিজাইন দি পেলাই যোৱাকালি জইন কৰিল UPPL দলত। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমি কিছুমান কথা ক'ব খুজিছোঁ যে চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলৰ পৰা গুচি যোৱাটো আমাৰ কাৰণে ভাল বুলি আমি ভাবোঁ, কিয়নো চন্দন ব্ৰহ্ম যোৱাৰ পিছত আমাৰ দলত যি বিশৃংখলা সৃষ্টি কৰিবলৈ তেওঁ সদায় ভাবি আছিল বা সদায় চেষ্টা কৰি আহিছিল, সেইটো আমি মুক্ত হ'লোঁ। গতিকে আজি চন্দন ব্ৰহ্মৰ যোৱাৰ পিছত আমাৰ দল বেছি শক্তিশালী হ'ব আৰু আমি ভালকৈ আমি কাম কৰিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। আমি এতিয়া এটাই কথা ক'ব বুজিছোঁ, চন্দন ব্ৰহ্ম যেতিয়া মন্ত্ৰী আছিল সি আমাৰ মাজত বহুত ধৰণৰ গণ্ডগোলৰ সৃষ্টি কৰিছিলে। কেনেকৈ আপচু অফিচত গৈ পেলাই সদায় মাৰপিট কৰা, পতাকা নমাই দিয়া আৰু অফিচ আৰু ক'বলৈ গ'লে আমাৰ এই যে IS ৰিজু কুমাৰ ব্ৰহ্ম ছাৰ তাৰ ঘৰত গৈ পেলাই ঘৰ ভাঙি দিয়া, পাথৰ মাৰা এইবিলাক চলি আছিল। ৰঞ্জৰা নাৰ্জাৰী আজিৰ ৰাজ্যৰ সভাৰ যিটো MP তাৰ ঘৰত গৈ বিভিন্ন ধৰণৰ মানে বিশৃংখল সৃষ্টি কৰা, পাথৰ মাৰা, ঘৰ দৰ্জা ঠেলা হেঁচা কৰি আহা, এইবিলাক বহুত ধৰণৰ বেয়া কাম কৰি আছিল। বিজিনিত গৈ পেলাই তেওঁ বহুখিনি অফিচত গৈ আপচু অফিচত গৈ গণ্ডগোল সৃষ্টি কৰাৰ মূল ব্যক্তিজন হ'ল চন্দন ব্ৰহ্ম। গতিকে আজিৰ দিনত আমি চন্দন যোৱাৰ পিছত মুক্তভাৱে আমি কাম কৰিবলৈ সক্ষম হ'ম, এইখিনি মই ক'ব বিচাৰিছোঁ। আৰু চন্দন ব্ৰহ্মৰ দিনত এইটোৱেই কাম হ'ল প্ৰত্যেকটা আমাৰ BPF দলৰ প্ৰাইমাৰীৰ কমিটিবিলাকক 5,000কৈ দিব বুলি তেওঁ কথা দি পাৰ্চেণ্ট লৈ গ'ল। 3 কোটিকৈ দিব বুলি তেওঁ ইলেকশ্যনৰ আগত বহুখিনি টকা কালেকশ্যন কৰি লৈ গ'ল। সেইকাৰণে যোৱাবাৰ MLA ইলেকশ্যনত তেওঁ হাৰিব লগা হ'ল। আমিতো তাক এৰিব খোজা নাছিল, কিন্তু ৰাইজে তাক নাকচ কৰিল যোৱাবাৰ ইলেকশ্যনত। এতিয়া যি ব্যক্তিজন প্ৰমোদ বড়োৰ এগেইনষ্টত কথা কৈছিল, যি ব্যক্তিজন ৰঞ্জৰা নাৰ্জাৰীক বেয়াকৈ গালি শপনি কৰিছিল, যি ব্যক্তিজন আমাৰ আজিৰ যিটো MP কেণ্ডিডেট জয়ন্ত বসুমতাৰী গালি গালা কৰিছিল, বেয়া কথা কৈছিল, আজি এখেতৰ ওচৰত তেওঁ শৰণাপন্ন হ'ব লগা হ'ল, কিয়নো তাৰ এটাই উদ্দেশ্য হ'ল অহা ইলেকশ্যনত তেওঁ MLA কেণ্ডিডেট হোৱা। তেওঁ যদি স্বাৰ্থপৰ নহয় তেতিয়াহ'লে কিয় কণ্ডিশ্যন লৈ যাব লগা হ'ল? তেওঁ এজন স্বাৰ্থপৰ কাৰণে আজি এই 5 বছৰ ক্ষমতা নথকাৰ কাৰণে, 3 বছৰ ক্ষমতা নথকাৰ কাৰণে আজি তেওঁ বেলেগ দলত যাব লগা হ'ল বা যাবলৈ উঠি ফুৰি লাগিল। আমাৰ পাৰ্টিৰ কোনো প্ৰব্লেম নাই, কোনো একোই হোৱা নাছিল, আমি তাক বাহিৰো কৰা নাছিল, কিন্তু সি নিজে ক্ষমতা নোহোৱাৰ কাৰণে ক্ষমতাৰ লোভত তেওঁ গুচি গ'ল। তেওঁ ভাবিছে মানে BPF দল আৰু ক্ষমতাত নাহে, কিন্তু চাব MP ইলেকশ্যনৰ পিছত তেওঁৰ এপ্ৰিল 12 এপ্ৰিলাव जोंहा आगु मन्त्रि चन्दन ब्रह्मआ BPF नागारनानै UPPL आव हाबहैबाय। दा बेखौ लानानै जोङो बिथांनि सायाव माखासे खोथा बुंनांगौ दङ होननानै जों सानो। मानोना बे 2 बोसोर डिप्युटी चिफ थानाय समाव हाग्रामानि अननायाव
बहुतखिनि बियो सुबिदा मोनदोंमोन। जोंनि BPF-निनो सानसे समनि चिफ आरो जोंनि दानि BPF दलनि सासे आफादगिरि महिलारि सार हाग्रामा महिलारि सारनि अननायावनो बियो 15 बोसोर केबिनेट मिनिस्टार जाबोदोंमोन। दा बेखिनियाव बिथाङा गोबां खामानि मावनो हानांगौमोन, हाबावनांगौमोन, नाथाय रायजो राजाया बेखौ मानो नाखस खालामखो, मानो फेजेनखो, बिनि थाखाय जों BPF-आ दायि नङा। बिनि दायिया चन्दन ब्रह्मआ गावनो, जायनि थाखाय बियो सासे गोदान बिजाथि जयन्त बसुमतारीनि आखायाव गाज्रि भाबै बियो जेननांदों। बिथाङा मानि थाखाय BPF-खौ गारनानै थांनो गोनां जादों? माबाफोर जाहोनफोर दं नामा बिथांनि गारना थांनायनि? जोंनि दलखौ नागारनानै थांनाया जेबो जाहोन गैया। बियो 3-4 बोसोर क्षमता गैयियावनो बियो अधैर्य जाबाय। नंखायनो बियो मोनसे सिमां नुदों, फैगौ जितु MP इलेक्शन 7 मेआव जानो गोनां जोंनि क'क्राझार लकसभा, बेवहाय जयन्त बसुमतारीया जिहेतु MP केन्डिडेट जाबाय, बिनि खालि जानाय जोंनि सिडली समष्टि MLA समष्टियाव बिथाङा हयथ' MLA मोनगोन, MLA-नि बिजाथि मोनगोन बे आसायै बिथाङा थांदों। नाथाय आं सानो बिथांनि बे आसायाबो जाफुंनाय नङा। जों खोनानो मोनदों, माखासे सुबुंफोर जों एसे खोनानो मोननाय जादों, 3 कौटि खुरि प्राइमारि फैसा जासिदों होननाय जों खोनादों। प्राइमारि सिगांनि गाव मन्थ्रि थानाय समाव बियो जेब्ला WPT-नि मिनिस्टारमोन, बे समाव बियो मोनफ्रोमबो प्राइमारिफोरनो 3 कौटि खुरि होनो होननानै बिनि आखाइनि मानसिफोरनि दारै बियो पारसेन्ट लानानै थांदोंमोन इलेक्शननि आवगाय, नाथाय मोनसेबो खामानिखौ बियो हरनो हायाखिसै। जायनि थाखाय जोंनि BPF-नि मानसिफ्रानो, प्राइमारिनि मावथिफोरानो बिथांखौ नागारनानै बिथांखौ फेजेनदों। BPF दला हिमग्ल'बिन गैला 5% दंसै ना मैया इउपिपिएल जइन जाखांनायनि उनाव खौरांगिरिफोरनि सोंथियाव BPF-आ हिमग्ल'बिन दंना गैया चन्दना गाव बुजिनानै लानाया मोजां। खारन दिनै मोनफ्रोमबो जायगायाव हाजार मानसिदि जयनिं जागासिनो दङ, आरो दिनै जों मोनसे जायगायाव थांगासिनो दंबावो, बेयावबो आरो जयनिं जादों। जों जुदि हिमग्ल'बिन गैलाब्ला, होनब्ला जोंनि जायगायाव जों जुदि दुरबल जाबायबा जोंनि दलाव BPF दलाव मानो हाजार मानसिफ्रा फैगासिनो दं। बिथां चन्दन ब्रह्मआ बुंबावदोंदि सम आरो थासारि आरो हारिनि जौगानाय आरो खौसेथिखौ लानानै आङो सोलायनो गोनां जादों। नोंथांमोना मा बुङो? बिथांनि बे बुंनाय बाथ्राया एखे नंखाय, गावनि माखासे सार्थखौ लानानै बुंनाय रावसो। जुदि बिथाङा इउपिपिएल-आव थांनानै बिराद समाजनि जातिनि खौसेथिनि बाथ्रा सानदोंब्ला, BTC बा BTR-नि जौगानायनि बाथ्रा सानदोंब्ला, बिथाङा साननानै नाय दिनै BTR सुक्तिनि मा दफाया जाफुंखो, बा मा खोथा होनायफोरखौ मावफुंखो। आरो चन्दन ब्रह्मआ जुदि खौसेथिनि बाथ्रा सानदोंबा, BTR-नि जौगानाय सानदोंबा, BTR-नि दफाफोरखौ लानानै मानो हाइकर्टआव केस होनो गोनां जाखो? होमब्ला बिथाङा बे जायगायाव बोरै थांनानै माब्रै बेबादि खोथा बुंनो हाखो? बिनिफ्राय जों बुजियो बिथाङा बेयाव क्षमता गैयि, 3 बोसोर क्षमता गैयिखौनो उसुखुथु जानानै थानो हायैनि बिथाङा बैयाव 6-7 मासनि उनाव बेयाव 2 बोसोर डेपुटि चिफ हल, आरो BTC হোৱাৰ পিছত তেওঁক প্ৰথম যেতিয়া MLA ইলেকশ্যন হ'ল, MLA তেওঁক চিডলি সমষ্টিৰ পৰা তেওঁক কেণ্ডিডেট দিয়া হ'ল। 3 বাৰ তেওঁ MLA জিকিল, 3 বাৰো তেওঁ কেবিনেট মিনিষ্টাৰ হ'ল। সেই হিচাপত আমি দল হিচাপে তাক বহুত সন্মান জনাইছিল, কিন্তু ৰাইজে তাৰ যিটো কাম কাজ ব্যৱহাৰ
মিছা কথা কোৱা এইবিলাকত অতিষ্ঠ হৈ পেলাই ৰাইজে যোৱাবাৰ MLA ইলেকশ্যনত তাক নাকচ কৰিছে, যাৰ কাৰণে তেওঁ